নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ গণিতৰ এটা গুৰুত্বপূৰ্ণ টপিক গড় অৰ্থাৎ এভাৰেজৰ লগত জড়িত কিছুমান প্ৰশ্ন উত্তৰ, যিকেইটা আপোনালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ। বিশেষকৈ আহি থকা অসম পুলিচৰ SI আৰু UB AB কনষ্টেবলৰ যি ৰিটেন এক্সাম হ'ব, তাৰ বাবে গুৰুত্বপূৰ্ণ হোৱাকৈ সকলো প্ৰশ্ন যুগুতাই অনা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে অকণো স্কিপ নকৰাকৈ চাই যাব। ভিডিঅ'টোত আপোনালোকৰ কিছুমান এনেধৰণৰ ট্ৰিক আগবঢ়োৱা হ'ব, যিকেইটা ট্ৰিকৰ দ্বাৰা আপোনালোকে কেৱল প্ৰশ্ন চায়ে যিকোনো ধৰণৰ সংখ্যাৰ গড় নিৰ্ণয় কৰিব পাৰিব। গতিকে যিসকলে প্ৰস্তুতি চলাইছে তেওঁলোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিছুমান ট্ৰিক আপোনালোকে এৰি থৈ যাব লগা হ'ব পাৰে। গতিকে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে 5টা সংখ্যাৰ গড় 7, ইয়াৰ লগত আৰু কি সংখ্যা যোগ কৰিলে গড় 8 হ'ব? 10, 11, 12, 13। ইয়াৰ আপোনালোকে কি ধৰণে নিৰ্ণয় কৰিব? আমি যেতিয়া কোনোবা এটা সংখ্যাৰ গড় উলিয়াওঁতে আমি কি কৰোঁ? প্ৰথমতে সংখ্যাকেইটা আমি যিমানটা সংখ্যা দিছে সংখ্যাকেইটা আমি যোগ কৰোঁ। ইয়াত এনেকৈ আমি যোগ কৰি সংখ্যাকেইটা লিখোঁ আৰু তাক কিহেৰে হৰণ কৰোঁ? যিমানটা সংখ্যাৰ গড় উলিয়াব দিছে সেই সংখ্যাটোৰে আমি ইয়াক হৰণ কৰি দিওঁ। ইয়াত যেনিবা আমাক 6টা সংখ্যাৰ গড় উলিয়াব দিছিল, আমি 6টা সংখ্যাৰ 6ৰে হৰণ কৰি দিলোঁ। এইদৰে কৰোঁ। আমি এতিয়া ইয়াত কি দিছে? আমাক ইয়াত দিছে মুঠ সংখ্যা কেইটা বুলি কৈছে? 5টা। গতিকে আমি 5টো ক'ত থাকিব? তলত থাকিব। আৰু ইয়াৰ গড় কিমান বুলি কৈছে? গড় 7, অৰ্থাৎ আমি গড়টো উলিয়াই থোৱা আছে। আমাক এতিয়া লাগে এই সংখ্যাকেইটা কিমান হ'ব? এই সংখ্যাকেইটা আমি যোগফল লাগে। এই সংখ্যাকেইটা যোগফল আমি কেনেদৰে পাম? আমি এই গড়টোৰ লগত মুঠ সংখ্যাকেইটাৰ এই দুটা আমি পূৰণ কৰি দিলে আমি ইয়াৰ মুঠ যোগফলটো পাম। অৰ্থাৎ এই 5টা সংখ্যাৰ যি গড় আছিল 7, সেই আমি 5 আৰু 7ক পূৰণ কৰি দিলে আমি সংখ্যাকেইটাৰ যোগফল পাম। গতিকে কিমান হ'ব? এই 5 আৰু 7ক যদি আমি পূৰণ কৰি দিওঁ তেতিয়া আমি পাম ইয়াত 35। এতিয়া 35 পালোঁ আমি এই সংখ্যাকেইটাৰ যোগফল, অৰ্থাৎ এই সংখ্যা 5টাৰ যোগফল আছিল 35। গতিকে সেইকাৰণে ইয়াত হৈছিল 7 গড়। এতিয়া আমাক লাগে এই 35ৰ লগত আৰু এটা সংখ্যা যোগ কৰিব কৈছে। সেই সংখ্যাটো যোগ কৰিলে তাৰ গড় কিমান হ'ব বুলি কৈছে? 8 হ'ব। এতিয়া 35ৰ লগত আমি যেনিবা ধৰি ল'লোঁ আমি x যোগ কৰিলোঁ আৰু তাক তেতিয়া মুঠ সংখ্যা কেইটা হ'ব? ইয়াত 5টা আছিল, ইয়াৰ লগত আৰু যেতিয়া xটো যোগ কৰিলোঁ সংখ্যা কেইটা হ'ল 6টা। তেতিয়া ইয়াৰ গড় কিমান হ'বগৈ? 40। তেতিয়া গড় হ'বগৈ 8 হ'বগৈ। তেতিয়া আমি কিমান পাম? কি পূৰণ কৰিলোঁ? আমি 6 আৰু 8 পূৰণ কৰিলে আমি এই সংখ্যাকেইটাৰ যোগফলটো পাম। কিয়নো এই 6 আৰু 8ৰ যি পূৰণফল সেইটোৱে হ'ব এই সংখ্যা 6টাৰ যোগফল হ'ব। কাৰণ 8টো গড় হৈছে আৰু 6টা সংখ্যা আছে, সেইকাৰণে আমি 6 আৰু 8 পূৰণ কৰি কিমান পালোঁ? 6 আৰু 8 পূৰণ কৰি আমি পালোঁ 48। আৰু সংখ্যাকেইটা 5টা সংখ্যাৰ যোগফল আছিল 35। এতিয়া 48 আছিল মুঠ 6টা সংখ্যাৰ যোগফল আৰু 35 আছিল 5টা সংখ্যাৰ যোগফল। গতিকে আমি 6 নম্বৰ সংখ্যাটো পাবলৈ 6টা সংখ্যাৰ যোগফলৰ পৰা 5টা সংখ্যাৰ যোগফলটো আমি বিয়োগ কৰি দিলেই হ'ল। 48ৰ পৰা 35 বিয়োগ কৰি দিলে আমি পালোঁ 13। গতিকে খ অপশ্যনত থকা 13টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আহক পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ গড় কিমান? 10, 10.50, 11, 20। ইয়াৰ বাবে আপোনালোকে কি কৰিব? প্ৰথমে আপোনালোকে প্ৰথম 20টা স্বাভাৱিক সংখ্যা যোগ কৰিব লাগিব। 1 যোগ 2 যোগ 3 যোগ এনেদৰে আমি কিহৰলৈকে কৰিব লাগিব? 20টা বুলি কৈছে, গতিকে 20ৰলৈকে যোগ কৰিম। তাৰপাছত আমি ইয়াক গড় উলিয়াবলৈ ইয়াক কিহেৰে হৰণ কৰিব লাগিব? 20টা সংখ্যা, গতিকে আমি 20ৰে হৰণ কৰিব লাগিব। এইদৰে কৰোঁতে আপুনি 1ৰ পৰা 2, 3, 4 এইদৰে 20ৰলৈকে আপোনালোকে যোগ কৰোঁতে যথেষ্ট সময় ল'ব। আৰু আপোনালোকে তেনেদৰে যোগ নকৰিলেও এটা ফৰ্মুলা আছে n × n+1 / 2। ইয়াক আপোনালোকে যেতিয়া এই ফৰ্মুলাৰ মতে আপোনালোকে যোগ কৰে তেতিয়াও আপোনালোকৰ সময়ৰ প্ৰয়োজন হ'ব। কিন্তু আপোনালোকে এই ফৰ্মুলা ইউজ নকৰাকৈ এটাকৈ যোগ নকৰাকৈ আপোনালোকে মাত্ৰ 2-3 ছেকেণ্ডতে ইয়াৰ যি উত্তৰ হ'ব এই উত্তৰটো আপোনালোকে উলিয়াব পাৰিব। কেনেদৰে পাৰিব? আহক মই ট্ৰিক্সটো দিছোঁ আপোনালোকক। এই ট্ৰিকটো হৈছে আপোনালোকক কেইটা সংখ্যাৰ গড় উলিয়াব দিছে? 20টা, অৰ্থাৎ প্ৰথম 20টা সংখ্যা। গতিকে প্ৰথম 20টা বুলি কওঁতে আপোনালোকে 20টো লিখিব। 20ৰ লগত আপোনালোকে একো নকৰাকৈ অকল 1 যোগ কৰিব। 1 যোগ কৰি যিটো পাব সেইটো হ'ব 21। ইয়াক আপোনালোকে 2ৰে হৰণ কৰি দিয়ক। 21ক যেতিয়া 2ৰে হৰণ কৰিব আপোনালোকে পাব 10.50। গতিকে ইয়াৰ গড় হৈছে 10.50, যিটো আপোনালোকৰ খ অপশ্যনত আছে। বুজি পালে আপোনালোকে কিদৰে উলিয়ালে? আপোনালোকে চাব পাৰে আপোনালোকক যেনিবা 10টা সংখ্যাৰ গড় উলিয়াব দিছে, প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিছে, কিন্তু সংখ্যাকেইটা স্বাভাৱিক আৰু প্ৰথম হ'ব লাগিব। এই দুটা শব্দ আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে এইটো ঠিক কাম কৰিব, নহ'লে বেলেগ ট্ৰিক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আপোনালোকক পৰৱৰ্তী প্ৰশ্নবোৰত আপোনালোকক এই ট্ৰিককেইটা গোটেইকেইটা আপোনালোকক আগবঢ়াই দিম। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাওক। ইয়াত আপোনালোকক কৈছে প্ৰথম 20টা। যদি আপোনালোকে কয় প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব, তেতিয়া 10ৰ লগত আপোনালোকে 1 যোগ কৰক, তাক আপোনালোকে 2ৰে হৰণ কৰি দিয়ক। 10ৰ লগত 1 যোগ কৰিলে 11 হ'ল, 11ক 2ৰে হৰণ কৰি দিলে আপোনালোকে পালে 5.50। বুজি পালে?
আপোনালোকে আপোনালোকক যদি ক'লে প্ৰথম 4টা সংখ্যাৰ গড় উলিওৱা, প্ৰথম 4টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিলে আপোনালোকে 4 লগত 1 যোগ কৰিলে তাক 2ৰে হৰণ কৰি দিলে, অৰ্থাৎ 5ক যদি 2ৰে হৰণ কৰে আপোনালোকে পালে 2.50। আপোনালোকে ইয়াক গড় উলিয়াও চাব পাৰে। প্ৰথম 4টা সংখ্যাৰ গড় আমি কিমান পালোঁ? 2.50। এইটো লিখি লওক, আপোনালোকে ইয়াত যোগ কৰি গড় উলিয়াও আপোনালোকে সেইটোৱে পাব। 1ৰ লগত যেনিবা 2 যোগ কৰিল, 2ৰ লগত 3 যোগ কৰিল, 3ৰ লগত 4 যোগ কৰিল, এই 4টা সংখ্যাৰ গড় কিমান হ'ব? 4, 3, 2, 1 যোগ কৰিলে আমি পালোঁ 10। 10ক যদি আমি 4ৰে হৰণ কৰি দিওঁ তেতিয়া আমি পালোঁ 2.50। সেইটো শুদ্ধ উত্তৰ। আপোনালোকে ট্ৰিকটো বুজি পালে, কিদৰে ট্ৰিক এপ্লাই কৰি আপোনালোকে যথেষ্ট সময় বচাব পাৰিব। আহক পৰৱৰ্তী প্ৰশ্নলৈ। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম 25টা অযুগ্ম সংখ্যাৰ গড় কিমান? 20, 25, 23, 26। ইয়াৰ উত্তৰটো উলিয়াবৰ কাৰণে আপোনালোকে কেৱল প্ৰশ্নটো চালেই হ'ল। প্ৰশ্নটোৰ দ্বাৰাই গোটেই উত্তৰটো নিৰ্ণয় কৰিব পাৰিব। আপোনালোকে কোনো কেলকুলেশ্যন ইয়াত আপোনালোকে প্লাছ মাইনাছ মাল্টিপ্লাই ডিভাইড একো কৰিব দৰকাৰ নাই। আপোনালোকে ইয়াত অকল এই সংখ্যাকেইটা প্ৰশ্নটো চাই আপোনালোকে ইয়াৰ উত্তৰ নিৰ্ণয় কৰিব পাৰিব। কিদৰে পাৰিব চাওক। ইয়াত আপোনালোকে কি কৈছে? প্ৰথম এইটো শব্দ আছে আৰু অযুগ্ম সংখ্যা। যেতিয়া অযুগ্ম সংখ্যা বুলি কয়, অযুগ্ম সংখ্যাৰ গড় উলিয়াবলৈ আৰু প্ৰথম শব্দটো থাকে, তেতিয়া আপোনালোকে কি কৰিব? তাত যিমানটা সংখ্যাৰ গড় উলিয়াব দিছে সেইটোৱে হ'ব এই সংখ্যাকেইটাৰ গড়, অৰ্থাৎ সেই সংখ্যাটোৱে আপোনালোকে উত্তৰ লিখিব পাৰিব। তাত আপোনালোকে কেলকুলেশ্যন কৰিব দৰকাৰ নাই। ইয়াত আমাক 25টা অযুগ্ম সংখ্যাৰ গড় নিৰ্ণয় কৰিব দিছে, গতিকে ইয়াৰ উত্তৰ 25 হ'ব। আপোনালোকে প্ৰমাণ চাব পাৰে। প্ৰমাণ চাবৰ বাবে আপোনাক যেনিবা প্ৰশ্নটো দিছে প্ৰথম 3টা অযুগ্ম সংখ্যাৰ গড় কিমান, তেতিয়া আপোনালোকে কি কৰিব? প্ৰথম 3টা অযুগ্ম সংখ্যা কি হ'ব? 1, 3, 5। ইয়াৰ গড় উলিয়াবলৈ কেইটা সংখ্যা আছে? 3টা। 3 আমি ইয়াক যোগ কৰি ইয়াক 3ৰে হৰণ কৰি দিলোঁ। কিমান পালোঁ? 5, 3, 8, 9 পালোঁ। 9ক যদি আমি 3ৰে হৰণ কৰি দিলোঁ আমি পালোঁ 3। মুঠ সংখ্যা কেইটা আছিল? 3টা। গড় পালোঁ 3। বুজি পাইছে আপোনালোকে কিদৰে আপোনালোকে কেৱল প্ৰশ্নটো চাই উত্তৰটো উলিয়াব পাৰে। আৰু এটা উদাহৰণ লওক আপোনালোকে, যেনিবা আপোনালোকক প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় উলিয়াব দিছে, তেতিয়া কি হ'ব? 1, 3, 5, 7। 4টা সংখ্যা, 4 আমি এইকেইটা যোগ কৰিলে পালোঁ আমি 16। 16ক যদি আমি 4ৰে হৰণ কৰোঁ আমি পালোঁ গড় 4, যিটো ইয়াত সংখ্যা আছিল 4টা। বুজি পালে আপোনালোকে কিদৰে আপোনালোকে প্ৰশ্নটো চাই উত্তৰটো দিব পাৰে। পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম 30টা যুগ্ম সংখ্যাৰ গড় কিমান? 30, 31, 32, 33। এই শুদ্ধ উত্তৰটো কি হ'ব? ইয়াত আপোনালোকে যিটো আগৰ দৰে যিমানটা সংখ্যাৰ গড় উলিয়াব দিছিল সেইটোৱে গড় হ'ব বুলি আপোনালোকে ইয়াত ভাবিলে নহ'ব। ইয়াত এটা বেলেগ ট্ৰিক আছে। ইয়াত আপোনালোকে কি কৰিব লাগিব? প্ৰথম প্ৰশ্নটো মনত ৰাখিব, প্ৰথম আৰু যুগ্ম সংখ্যা হ'লে আপোনালোকে কি কৰিব লাগিব? অযুগ্ম সংখ্যা হ'লে যিমানটা সংখ্যা দিছিল সেইটোৱে গড় হয়, কিন্তু যুগ্ম সংখ্যা হ'লে তেনে নহয়। যুগ্ম সংখ্যা হ'লে কি হ'ব? যুগ্ম সংখ্যা হ'লে যিমানটা সংখ্যাৰ গড় নিৰ্ণয় কৰিব দিছে তাৰ লগত আপোনালোকে চিম্পলি 1 যোগ কৰক। অৰ্থাৎ 30টা সংখ্যাৰ গড় উলিয়াব দিছে, 30ৰ লগত 1 যোগ কৰক, 31 হ'ব ইয়াৰ গড়। আপোনালোকে প্ৰমাণ চাব পাৰে, ইয়াত 31 হ'ব গড়, অৰ্থাৎ খ অপশ্যনটো শুদ্ধ উত্তৰ। আপোনালোকে বুজি পালে। এতিয়া আপোনালোকে প্ৰমাণ চাওক। প্ৰথম 3টা সংখ্যাৰ আপোনালোকে গড় উলিয়াওক। প্ৰথম 3টা যুগ্ম সংখ্যা কি হ'ব? 2, 4, 6। ইয়াৰ আপোনালোকে গড় উলিয়ালে আপোনালোকে কিমান হ'ব? ইয়াত 12 হ'ল। 12ক 3ৰে হৰণ কৰিলে 4 ওলালে, অৰ্থাৎ 3টা সংখ্যা আছিল, ইয়াৰ লগত 1 যোগ কৰিলে আপোনালোকে 4 গড় পালে। বুজি পালে। আৰু এটা উদাহৰণ লওক আপোনালোকে, প্ৰথম 4টা যুগ্ম সংখ্যা 2, 4, 6, 8। ইহঁতক আপোনালোকে যেতিয়া গড় উলিয়াই ইহঁতক যোগ কৰি দিলে আপোনালোকে পালে কিমান? 20। 20ক যদি 4ৰে হৰণ কৰে আপোনালোকে পালে 5। 4ৰ লগত 1 যোগ কৰিলেও আপোনালোকে 5 পালে। বুজি পালে। আপোনালোকে প্ৰথম যুগ্ম সংখ্যা কেইটা বুলি ক'লে আপোনালোকে যিমানটা সংখ্যাৰ গড় উলিয়াব দিছে তাৰ লগত 1 যোগ কৰি দিলে আপোনালোকে তাৰ গড়টো পাই যাব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো। পৰৱৰ্তী প্ৰশ্নটো হৈছে 7টা ক্ৰমিক সংখ্যাৰ গড় 26, তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 29, 25, 23, 30। ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ আপোনালোকৰ ট্ৰিক আছে। ট্ৰিকটোৰ দ্বাৰা আপোনালোকে গোটেই উত্তৰটো খুব কম সময়তে নিৰ্ণয় কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে আকৌ x+1 এনেদৰে ধৰি লৈ আপোনালোকে ইয়াৰ গড় উলিয়াবৰ দৰকাৰ নাই। আপোনালোকক সাধাৰণ এটা ট্ৰিকৰ দ্বাৰা আপোনালোকে গোটেই সংখ্যাকেইটা নিৰ্ণয় কৰিব পাৰিব মাত্ৰ 5-10 ছেকেণ্ডৰ ভিতৰতে। কিদৰে নিৰ্ণয় কৰিব আপোনালোকক মই দেখাই দিছোঁ। আহক। ইয়াত আপোনাক কি কৈছে? 7টা সংখ্যাৰ গড় উলিয়াব দিছে। 7টা সংখ্যা থাকিব, এটা চিৰিজৰ 7টা সংখ্যা থাকিব। তাক আমি যদি 7ৰে হৰণ কৰি দিওঁ আমি পাম কিমান? 26 পাম। আমি কিদৰে নিৰ্ণয় কৰিম? আপোনালোকে তাৰ বাবে এটা প্ৰথম কেইটামান সংখ্যাৰ গড় নিৰ্ণয় কৰি তাৰ যি নমুনা, সেই নমুনাটো বা পেটাৰ্ণটো আপোনালোকে চাই লওক। আপোনালোকে প্ৰথম স্বাভাৱিক সংখ্যা 3টা আপোনাৰ, আৰু সংখ্যাকেইটা কি হ'ব লাগিব বুলি কৈছে? ক্ৰমিক হ'ব লাগিব, মানে চিৰিয়েলি হ'ব লাগিব। ইটোতকৈ ইটো 1 বাঢ়িলে বাকীকেইটাও 1ৰে ডিফাৰেঞ্চ থাকিব লাগিব। 2 ডিফাৰেঞ্চ হ'লে চবৰে ডিফাৰেঞ্চ 2য়ে হ'ব লাগিব। সেইদৰে আপোনালোকে মন কৰিব। এতিয়া আহক, আপোনালোকে যেনিবা প্ৰথম 3টা ক্ৰমিক সংখ্যা 1, 2, 3, এই 3টা সংখ্যাৰ যি গড়, এই গড়টো কিমান হ'ব? প্ৰথম 3টা সংখ্যাৰ গড় হ'ব 2। আৰু যদি আপোনালোকক কয় প্ৰথম 5টা সংখ্যাৰ 1, 2 এনেদৰে আপোনালোকে যদি 5টা সংখ্যাৰ গড় উলিয়াব দিয়ে তেতিয়া কিমান হ'ব? ইয়াৰ গড় 3 হ'ব। 1, 2,
3 4 5 এইদৰে আপোনালোকে মন কৰক প্ৰথম তিনিটা সংখ্যাৰ গড় কিমান পাইছিলোঁ আমি পাইছিলোঁ 2 প্ৰথম পাঁচটা সংখ্যাৰ গড় কিমান পাইছিলোঁ আমি পাইছিলোঁ 3 এইদৰে প্ৰথম সাতটা সংখ্যাৰ গড় কিমান হ'ব 5 6 7 এইকেইটা সংখ্যা কিমান হ'ব আমি পাইছিলোঁ আপোনালোকৰ 7 মুঠ যোগ কৰিলে আমি পালোঁ 49 নহয় ইয়াত কিমান পাইছিলোঁ আমি 7 6 13 5 18 আমি 28 পাইছিলোঁ 28ক যদি আমি 7ৰে হৰণ কৰি দিওঁ আমি পালোঁ গড় 4 অৰ্থাৎ আপোনালোকে ইয়াত চাওক কিদৰে আমি পাইছোঁ গড় ইয়াত গড় পাইছিলোঁ 2টো এই সংখ্যাকেইটাৰ ক'ত আছে সংখ্যাকেইটাৰ মাজভাগত আছে আৰু পিছৰ যিটো ক্ৰমিক সংখ্যা 5টা আছিল তাৰ গড়টো কিমান 3টো আছে সংখ্যাকেইটাৰ মাজত আছে বাওঁফালেও 2টা সোঁফালেও 2টা আগৰটো বাওঁফালে এটা সোঁফালে এটা ঠিক তেনেকৈ পৰৱৰ্তী চিজটোত আছিল গড় 4টো সংখ্যাকেইটা ক'ত আছে মাজভাগত আছে বাওঁফালেও 3টা সোঁফালেও 3টা অৰ্থাৎ আপোনালোকে এই ক্ৰমিক সংখ্যাকেইটাৰ গড়ৰ পৰা আপোনালোকে বুজি পালে যে গড় সংখ্যাটো সদায় এটা সংখ্যাসমূহৰ মাজভাগত থাকে যি সংখ্যাখিনি থাকে সেই সংখ্যাখিনি মাজভাগত থকাটোৱে হৈছে সংখ্যাকেইটাৰ গড় গতিকে আপোনালোকে ইয়াত কোনো মাথা ঘমোৱাৰ প্ৰয়োজন নাই গতিকে আপোনালোকে ইয়াত চিৰিজটো আপোনালোকে মন কৰক আপোনালোকে কি দিছে প্ৰশ্নটোত সেইটো মন কৰক প্ৰশ্নটোত আপোনালোকক দিছে 26 গতিকে 26টো ক'ত থাকিব গড়টো গড় সংখ্যাটো আজি ক্ৰমিক সংখ্যাৰ গড় বুলি কৈছে কাৰণে 26টো সদায় মাজত থাকিব আৰু বাকীকেইটা সংখ্যা তাৰ বাওঁফালে আৰু সোঁফালে থাকিব গতিকে বাওঁফালে 3টা থাকিব আৰু সোঁফালেও 3টা থাকিব গতিকে এতিয়া 26ৰ সোঁফালে 3টা কি হ'ব 26ৰ সোঁফালে প্ৰথম আহিলে 27 28 29 আৰু বাওঁফালে কি আহিব 25 24 আৰু 23 দেখিছে আপোনালোকে অৰ্থাৎ 26টো গড় সংখ্যা আছিল সি মাজত আছে বাওঁফালে সোঁফালে 3টা আছে বাওঁফালে 3টা আছে দেখিছে আপোনালোকে ইয়াত আপোনালোকে এতিয়া কি পালে সংখ্যাকেইটা পাই গ'ল কি সংখ্যা আছিল এই সংখ্যাকেইটা আপোনালোকে যোগ কৰি যদি গড় নিৰ্ণয় কৰে তেনেহ'লে আপোনালোকে ইয়াৰ গড় পাব 26 কাৰণ ই মাজত আছে আৰু সেই বুলিয়ে নহয় আপোনালোকে যদি কেলকুলেশ্যন কৰি উলিয়ায় তেতিয়াও আপোনালোকে ইয়াৰ গড় 26 পাব বুজি পাইছে আপোনালোকে গতিকে আমাক প্ৰশ্নটোত কি কৈছিল আটাইতকৈ ডাঙৰ সংখ্যাটো কি আটাইতকৈ ডাঙৰ সংখ্যা কি পালোঁ আমি 23 24 25 26 27 আৰু 28 আৰু 29 ইয়াৰ ভিতৰত ডাঙৰ সংখ্যাটো কিমান 29 গতিকে ইয়াৰ শুদ্ধ উত্তৰ যিটো ক অপশ্যনত আছে 29 হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পালে আপোনালোকে কিদৰে আমি এইটো ট্ৰিকৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰিলোঁ গতিকে আজি ভিডিঅ'টো ইমানতে অন্ত পৰিল যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰি কমেণ্ট বক্সত জনাব লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দি কাষতে থকা নটিফিকেশ্যন বেলটো বজাই থ'ব যাতে আপোনালোকে মোৰ এই ধৰণৰ সকলো ভিডিঅ' সময়মতে পাবলৈ সক্ষম হয় সকলোৰে দিনটো শুভ হওক ধন্যবাদ